ফেনেলিষ্ট ঘোষণা কৰিছে এইটো আমি বিজেপিকৈ আগত বিপিএফতকৈ আগত ইউপিপিএলকৈ আগত ইয়াৰ পৰা এটা অনুমান কৰা যায় যে কংগ্ৰেছ আগৰ দিনৰ কংগ্ৰেছ নহয় সেই ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ আজিৰ কংগ্ৰেছটো একেবাৰে ঠনঠনা কটকুটীয়া কংগ্ৰেছ আৰু পদযাত্ৰা ভাৰত পদযাত্ৰা 30 তাৰিখত শেষ হ'বলৈ গৈ আছে কাশ্মীৰত আৰু এই ৰাহুল গান্ধী ডাঙৰীয়াৰ পদযাত্ৰাৰ কাৰণে গোটেই ভাৰতবাসী মানে আকৌ এটা নতুন আশা নতুন হোপ লৈ পেলাই উঠি আছে ইয়াৰে এটা মানে ঢেউ আমাৰ অসমতো আহি পৰিছে ইয়াৰ কাৰণে আমি আজি কোনো গুলাই গুজাই নটকাকৈ উগুল টুগুল নটকাকৈ উইদাউট এনি ডাঙাবাজি আজি আমি সাকসেসফুলি এই বিধানসভাৰ পেনেলিষ্টটো ঘোষণা কৰিবলৈ সক্ষম হৈছে ইয়াৰ কাৰণে খুব ভাল লাগিছে আৰু আজি তাৰিখত সঁচাকৈ হয়তো হয়ও যে ভাৰতবাসী এই গণতান্ত্ৰিক ইণ্ডিয়া ডেমক্ৰেটিক ইণ্ডিয়া এই বিজেপি নিচিনা গুণ্ডাগিৰি ৰাজনীতিক বিচাৰা নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়া কালি মিঠা মিঠা কথা ডাঙৰ কথা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতে সদায় হলনি হৈ থাকে সেইকাৰণে মই কেতিয়াবা কৈ ডাঙৰীয়া খেমেলিয়ন নাকি হা ৰূপটো হলনি হৈয়ে থাকে কেতিয়াবা যে যেতিয়া নাকি তামুলপুৰ ডিষ্ট্ৰিক্ট ঘোষণা হৈছিল তেতিয়া তামুলপুৰ ঘোষণা হোৱাটো তামুলপুৰ ডিষ্ট্ৰিক্টটো মোৰ নিজৰ ল'ৰা নিচিনা এতিয়া তামুলপুৰ ডিষ্ট্ৰিক্টটো উঠাই দিছে তেতিয়া কেনেকা লাগিছে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নাভাবাকৈ কথা কোৱা মানুহ প্ৰমোদ বড়ো ডাঙৰীয়াও একেবাৰে কেয়াৰলেছ ক'বলৈ গ'লো নাভাবে কথা কোৱাৰ আগতে কি কৈছিল তেখেত গৰ্বৰ পৰা কথা কৈছোঁ মই গৰ্ব মানে হৃদয়ৰ পৰা কথা কৈছোঁ মন্ত্ৰীমণ্ডলৰ কথাটো বাদে দিয়ে গাঁওবুঢ়াও নহ'ম মই বদলে নোহোৱাকৈ ইমান ডাঙৰ মিছলিয়ে ক'ব পাৰা সেইটো প্ৰুফ হৈছে 3 বছৰ গুচি গ'ল কি কৰিলে বিজেপি আৰু ইউপিপিএল এলায়েন্সে নাই একোই নাই আৰু বিজেপি আমাক নালাগে ভাৰতবাসী নালাগে অসমবাসী নালাগে বদলেণ্ড নালাগে কাৰণ বিজেপিয়ে আজি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে চাকৰি দিব পৰা নাই বদলেণ্ডৰ মোৰ ভাই সকলে ঘৰ এৰি বাৰী এৰি ফেমিলি এৰি কোন কেৰালাত মাছৰ থপলা বান্ধিবলৈ যায় মাছুৱা মাছ এই না ডাবকা মাছ কেৰালাত পাতৰ কাটিবলৈ যাব লাগে ইয়াৰ খাম নাই ফেক্টৰী নাই কাৰখানা নাই কোনো আইডিয়াই নাই অলপ আগত মই এই ৰায়মনাত গৈছে এই কিবা ফৰেষ্ট অফিচ কিবি মই সোমাই পেলাই সুধিছা কি আছে আপুনি কি পাই আছে একোই নাই বিৰাট নিৰাশা আমাৰ এনডিপি ল'ৰা সকলে নিৰাশা নাই ফেমিলি নাই খাৱা দাৱা নাই নতুন বছৰ শুভেচ্ছা নাই নতুন জোতা নাই নতুন ড্ৰেছ এনেকুৱা মানুহ চলে নাকি সকলোৰে সপোন থাকে সেই গতিকে আজি গম পাইছোঁ বিজেপি ইউপিপিএল বিপিএফ এলায়েন্স আর নাথাকে 24ত রাহুলের সরকার হব অবশ্যই কংগ্রেস অকলে নহব ইউপি এলায়েন্স ইউনাইটেড পিপলস এলায়েন্সত কংগ্রেসের নেতৃত্বত আমি সরকার বনাব ভারতবর্ষক এই ঢৌটো ইয়াত লাগিছে আৰু ক'বলৈ গ'লে আজি এইটোৱে যে কংগ্ৰেছৰ ভাল কথাটো আমি আমাৰ কোকৰাঝাৰ বিধানসভা লোকসভাত 3 জনক ঘোষণা কৰিছে গৰ্জন মছাহাৰী ময়ে আছে আৰু সঞ্জীৱ ৱাৰী ডাঙৰীয়া কোকৰাঝাৰৰ এডভোকেট হয় আৰু চিৰাঙৰ ডিচিচি প্ৰেচিডেণ্ট আৰু ধনেশ্বৰ বড়ো ডাঙৰীয়া ওদালগুৰি ডিচিচিৰ প্ৰেচিডেণ্ট যি নাহক আমি জানে প্ৰাণে সহায় কৰি কাম কৰিব আৰু এই কোকৰাঝাৰ লোকসভাটো কংগ্ৰেছে বিজয়ী হ'ব